অসমত আকৌ আৰম্ভ হ'ল মিছন বসুন্ধৰা 2.0। আপুনি যদি এতিয়ালৈকে আপোনাৰ মাটিৰ নামজাৰি কৰা নাই, নাইবা আপোনাৰ কোনো ধৰণৰ মাটিৰ কাম কাজ কৰা নাই, তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ টেনশ্যন কৰিব নালাগে, কিয়নো মিছন বসুন্ধৰা 2.0 কিন্তু অলৰেডি অসমত আৰম্ভ হ'ব। আৰু কেতিয়াৰ পৰা আৰম্ভ হ'ব নিশ্চয় এই বিষয়ত আপোনাক জনাই দিম। মোৰ ওচৰত কিন্তু হিমন্ত ছাৰৰ মন্তব্য আছে, আপোনালোকক মন্তব্যটো শুনাবলৈ যত্ন কৰিম। আপোনালোকে মন্তব্য এবাৰ শুনি ল'ব। ইয়াৰ আগতে আপোনালোকৰ ওচৰত এটাই ৰিকুৱেষ্ট, এতিয়ালৈ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, তলৰ পৰা চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব। ৰাজ্য চৰকাৰে অসমত অহা মাহৰ পৰা মিছন বসুন্ধৰা 2 আৰম্ভ কৰি প্ৰত্যেকজন খিলঞ্জীয়া মাটি যি চৰকাৰী ভূমিত আছে তেওঁলোকক আমি বিনা পইচাত ম্যাদী পট্টা প্ৰদান কৰিম। এই সংকল্পৰে আমি বসুন্ধৰা 2 আমি আৰম্ভ কৰিম। খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰা, অসমৰ পৰা মৌলবাদক উৎখাত কৰা আৰু আমাৰ ৰাজ্যখনক প্ৰগতিৰ এক নতুন দিগন্তলৈ লৈ যোৱা, এই দিশেৰে আমি কাম কৰিব খুজিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মাৰ্গদৰ্শনত আৰু গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আৰু জে.পি. নাড্ডা ডাঙৰীয়াৰ প্ৰেৰণাৰে আমি আমাৰ ৰাজ্যখনক উন্নয়নৰ এক নতুন দিগন্তলৈ লৈ খুজিছো।